নমস্কাৰ বন্ধুসকল আৰু স্বাগতম জনাইছো মোৰ চেনেল প্ৰণব kashyap অফিচিয়েল বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব বন্ধুসকল আহকচোন ভিডিঅটো আৰম্ভ কৰোঁ বন্ধুসকল আজি ভিডিঅটোত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আমাৰ মাজত অতিথি হিচাপে আছে বন্ধুসকল এগৰাকী অভিনেত্ৰী এতিয়া মন গীত নামৰ এখন ৰং চেনেলৰ নতুনকৈ ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰি আছে বন্ধুসকল আহকচোন তেখেতৰ লগত কিছু কথা পাতিম বন্ধুসকল তেখেতৰ নাম হৈছে আমাৰ অতিকৈ মৰমৰ অতিকৈ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা নমস্কাৰ হিমাক্ষী বাইদেউ আপোনাক স্বাগতম জনাইছো মোৰ নমস্কাৰ সকলোকে মই হিমাক্ষী কলিতা বিহুৰ বহুত শুভেচ্ছা আমাৰ তৰফৰ পৰা অশেষ ৰঙালী বিহুৰ শুভকামনা জনাইছো হিমাক্ষী বা আপোনাৰ ঘৰ ক'ত মোৰ দেউতাৰ অৰিজিনেল ঘৰ পলাশবাৰী আৰু আমি এতিয়া বাইদেউ আমাৰ আপোনাৰ মাতৃ আৰু পিতৃৰ নামটো কি আৰু আপোনাৰ ঘৰত কিবা স্পেশালি মাতা নাম আছে নেকি মোৰ মাৰ নাম জুৰিমণি দেৱী আৰু মোৰ দেউতাৰ নাম বিষ্ণু কলিতা সবে মুকু বুলি মাতে আসলে সৰুৰ পৰা মানে মোক ঢেৰ মানুহে ঢেৰ নাম দিছে কাৰণ মানে ঘৰৰ প্ৰথমটো মানে জেনেৰেশ্যনৰ মোৰ মামাই মুনু বুলি মাতে মাহীয়ে মুমু বুলি মাতে মায়ে মুকু বুলি মাতে দেউতাই মোনা বুলি মাতে সো তেনেকুৱা স্কুলিং আৰু শিক্ষা গ্ৰহণ ক'ত কৰিছিলে কোন কলেজত কৰিছিলে আৰু আপোনাৰ স্কুলিং ক'ত কৰিছে বাইদেউ স্কুলিং মই গুৱাহাটীতে কৰা সেন্ট মেৰিজ গুৱাহাটী তাত কৰিছিলোঁ আৰু কলেজ বৰ্তমান মই কৰি আছোঁ মই BA ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট বাইদেউ আপোনাৰ উচ্চতা আৰু আপোনাৰ ওয়েট কিমান আমাৰ দৰ্শকে জানিব বিচাৰিব প্লিজ কৈ দিব নেকি আপোনাৰ ওয়েট আৰু উচ্চতা কিমান 47 actually 37 নহয় and height মোৰ 5.3 আপোনাৰ কেতিয়া আপুনি জন্মগ্ৰহণ কৰিছিলে আৰু কেতিয়া আপোনাৰ বাৰ্থডে হয় আমাৰ দৰ্শকে জানিব বিচাৰিব প্লিজ আপুনি কৈ দিয়ক আপোনাৰ বাৰ্থডে কেতিয়া আমাৰ দৰ্শকে উইশ কৰিবলৈ ৰেডি হৈ আছে 31st August হিমাক্ষী বা আপুনি প্ৰথম কেতিয়া অভিনয় জগতত ভৰি দিছিলে আৰু কেতিয়া আপোনাৰ প্ৰথম অভিনয় আৰম্ভণি কৰিছিলে প্লিজ আপুনি কৈ দিয়ক এবাৰ প্ৰথম ড্ৰামা আছিলে প্ৰথমবাৰ মই ড্ৰামা কৰিছোঁ আৰু তাতে মই মানে বেষ্ট এক্ট্ৰেছ এৱাৰ্ডটো পাইছোঁ সো তেনেকৈ মই মানে উৎসাহ পালোঁ এক্টিঙৰ কাৰণে আৰু তাৰ পিছৰ পৰা মই মানে এক্টিঙতে পুৰাপুৰি কনচেনট্ৰেট কৰি আছোঁ আপুনি প্ৰথম কেমেৰাৰ সন্মুখত কেতিয়া অভিনয় কৰিছিলে কেতিয়া আপোনাৰ প্ৰথম কেমেৰা সন্মুখত অভিনয় কৰিবলৈ সক্ষম হৈছিলে বাইদেউ কেমেৰা ফ্ৰণ্টত প্ৰথম মই কৰিছিলোঁ গান এটা বৰষা মুখৰ সন্ধিয়া বুলি বাইদেউ আপুনি এতিয়ালৈ কিমানখিনি কাম কৰিলে কি চিৰিয়েল বা গানত অভিনয় কৰিলে এবাৰ কৈ দিয়কচোন ডাইৰেক্ট বৈদেহীখন কৰিছোঁ তাৰপিছত বৈদেহীৰ পিছত মই আৰু এখন চিৰিয়েল কৰিছিলোঁ ৰঙত হিমাক্ষী আপোনাক বহুত ধন্যবাদ ইমানখিনি টাইম আমাৰ ইণ্টাৰভিউ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আৰু আপুনি আৰু আগুৱাই যাওক আৰু ভাল কাম কৰি যাওক তাৰে আশা কৰি আজিলৈ ইমানতে সামৰণি কৰিছোঁ প্লিজ আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব হিমাক্ষীক আপোনালোকে ইমান ভাল পায় আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব ধৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পোৱাৰ বাবে আজিলৈ আহিছোঁ আকৌ নেক্সট আপডেটত আকৌ লগ পাম ধন্যবাদ